আজি একেবাৰে সিম্পলভাৱে এখন তৰকাৰী বনাইছোঁ মাছৰ ঔটেঙাৰে। তো প্ৰথমে মই কেৰাহীত কালজিৰা দিছোঁ কেইটামান, লগতে দিছোঁ এয়া আদা নহৰু জলকীয়াৰ পেষ্ট আৰু পিঁয়াজ, লগতে হালধি নিমখ দি মেলি এইখিনি ভালকৈ ভাজি লৈছোঁ। আৰু যেতিয়া ভালকৈ ভজা হ'ল তেতিয়া মই তাতে দিছোঁ থেতেলি লোৱা ঔটেঙা কেইটামান আৰু লগতে দিছোঁ মচুৰ দাইল অকণমান। তো তেনেকৈ দি মেলি ভালকৈ ভাজি ল'লোঁ আৰু যেতিয়া ভজা হৈ গ'ল তেতিয়া মই তাতে দি দিছোঁ অকণমান পানী আৰু পানীখিনি দিয়াৰ পিছতে ইয়াতে দিম অকণমান বইল আলু। তো এইখিনি দিলে তৰকাৰীখন অকণমান গোটা হ'ব, সেইকাৰণে আলুখিনি দি দিছোঁ আৰু তেনেকৈ দিয়াৰ পিছত এইখিনিত ভালকৈ উতলিবলৈ দিম আৰু লগতে কেঁচা জলকীয়াও দি দিলোঁ আৰু এয়া দি দিছোঁ ভাজি ৰখা মাছ। তো এইখিনি দিয়াৰ পিছতে আকৌ ভালকৈ উতল আহিবলৈ দিম। তো তেনেকৈ উতল অহাৰ পিছত যেতিয়া শুকাই গ'ল তৰকাৰীখন তেতিয়া মই তাতে দি দিছোঁ ধনিয়া পাত কেইটামান আৰু তেনেকৈ দি মেলি এতিয়া মই এই তৰকাৰীখন নমাই ৰাখিম আৰু এনেকৈ খালে খুবেই জুতি লগা হয়। ঔটেঙাৰে মাছৰ তৰকাৰীখন বনালোঁ, লগতে দিছিলোঁ মচুৰ দাইল অকণমান আৰু আলু বইল আৰু খাবলৈ সঁচাকৈ জুতি লগা হৈছে। আৰু এই আপোনালোকৰ ওচৰতে খাইছোঁ, বেয়া চেয়া নাপাব আৰু আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব পাৰে, খাবলৈ কিন্তু খুবেই জুতি লগা হয়। তো আজিলৈ আহিছোঁ, পুনৰ লগ পাম।